এক ভয়ানক দৃশ্য। ঘৰৰ পদূলিতে বিষাক্ত সৰ্পদংশনৰ পৰা ৰক্ষা পৰিলে এটি শিশুৱে। মাতৃৰ সাহসিকতাৰ বাবেই নিশ্চিত পদৰ পৰা ৰক্ষা পৰিল শিশুটি। সৰ্পদংশনৰ পৰা শিশুক ৰক্ষা মাতৃৰ। দেখিলে আপোনালোকে হয়তো বহুত ভয় খাব। ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো ভাইৰেল হৈছে। আজি এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকক সম্পূৰ্ণ দেখুৱাম ভিডিঅ'টো কেনেকৈ সাপডালে হ'ল ল'ৰাটিক খুটিয়াব বিচাৰিছিলে। দেখুৱাৰ আগতে যদিহে মোৰ চেনেলটোত কোনোবা নিউ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্লিজ দবাই দিব। ব'লক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আপোনালোকে দেখিছেই কেনেদৰে সৰু ল'ৰাটিক সাপডালে খুটিয়াব খুজিছিলে। মাতৃৰ সাহসিকতাৰ কাৰণে আজি শিশুটিয়ে বিপদৰ পৰা ৰক্ষা পৰিলে। এইটো বহুত ভয় লগা ঘটনা। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, আৰু যদি এইটো ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।